हेलो एवरीवन की खबर आशा करो সকলো ভালেই আছে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আজি সিম্পল দহি কেনেদৰে বাটে তাৰে এটা ভিডিঅ' লৈ আহিছো বলকচোন তেতিয়াহলে ভিডিঅ'টো আৰম্ভ কৰো এইদৰে চাদৰখন প্ৰথমে আগটো মই চিলাই ললো তাৰ পাছতে বেজিত এডাল সূতা ভৰাই লৈছো সূতাডাল এটা সাইড দীঘল কৰি লৈছো আৰু এটা সাইড ছুটি কৰি লৈছো এনেদৰে এতিয়া দহি ইটোৰ পাছৰ হিটো কিমানটো দূৰত্বত দিব হেতু আপোনালোকে নিজে নিৰ্ধাৰণ কৰি লব তাৰ পাছতে এনেদৰে তলৰ পৰা বেজিটো খুমুৱাই দিলো দি এতিয়া দহিটো বাটিবৰ বাবে কিমান দীঘলকৈ সূতাটো লাগে হিমানটো জোখত ৰাখি এনেদৰে দুটা গাঁঠি দি ললো দি দুইডাল সূতা সমান কৰি এতিয়া মই কাটি লম এই ধৰণে কাটি ললো লৈ এনেদৰে গুটেইখিনিতে চাদৰৰ গুটেই আগটোতে মই সূতাখিনি প্ৰথমতে বান্ধি লম একেই ধৰণেৰে সূতাৰ জোখটো ৰাখি মই এনেদৰে গাঁঠি দি গৈ আছো এয়া মোৰ সকলোখিনি গাঁঠি দিয়া হৈ গ'ল এনেদৰে মই গুটেইখিনি গাঁঠি দি ললো গুটেই আগটোতে এনেদৰে এতিয়া মই এনেদৰে একোচা সূতা উলিয়াই লৈছো আপোনালোকৰ সুবিধা অনুসৰি সূতাবোৰ উলিয়াই লব এনেদৰে দীঘলকৈ উলিয়াই লৈছো মই সূতা কোচা বেছি যদি দীঘল হয় পাক লাগি যাব পাৰে সেই কাৰণে মই এনেদৰে গাঁঠি দি লৈছো মই উল সূতা লৈছো আপোনালোকে মন পছন্দৰ সূতা ল'ব পাৰে যি সূতাৰে দহি বাটে তাৰ পাছতে এনেদৰে সূতা কোচা মই ধৰি লৈছো ধৰি লৈ কিমানটো জোখত দহিটো বাটিব দীঘলটো নিজে জোখ কৰি এনেদৰে সূতাডাল পকাই এনেদৰে গাঁঠিটো ইফালৰ সূতাডাল টানি দিব আৰু এনেদৰে টানকৈ গাঁঠিটো দি লব পাকটো কিন্তু একেটাই মই এনেদৰে দুটা গাঁঠি দি লৈছো ওপৰত একেটা পাকে আকৌ দিছো দি এতিয়া পাকটো তললে এনেদৰে খহাই দিছো দি ভালদৰে টানিব লাগিব লৈ আকৌ একে ধৰণেৰে পাক দিছো দি আকৌ একে গাঁঠি তেনেদৰে টানি এতিয়া জোখত মই কাটি দিম দহিটোৰ জোখত এয়া মোৰ দহি বটা হৈ গ'ল এনেদৰে মই গুটেইখিনি দহি বাটি লম আৰু এটা বাটি দেখুৱাইছো এনেদৰে একেই প্ৰসেস দহিটো কিমানটো জোখত ৰাখিব হিমানটো দীঘল সূতা কোচা ধৰি লৈ এনেদৰে পাকটো একেটা পাকেই দিছো গুটেইকিটা গাঁঠি এনেদৰে এতিয়া আকৌ তললে খহাই দিছো পাকটো একেটাই হয় গাঁঠিটোৰ এইদৰে এয়া হৈ গ'ল একেবাৰে সিম্পল নহয় নে আপোনালোকেও এনেদৰে ঘৰতে দহি বাটিব পাৰে নিজে এয়া মোৰ গোটেই চাদৰখন দহি বটা হৈ গ'ল ভিডিঅ'টো কেনেকুৱা পালে জনাব লাইক এটা কৰিব যদি ভাল পাইছে আৰু চেনেলটো যদি প্ৰথমবাৰ চাইছে তেনেহলে সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি অল কৰি থব